ওয়েলকাম ব্যাক টু মাই নিউ ইউটিউব ভিডিঅ' আৰু আজি মই এখন ভাওনাত উপস্থিত আছোঁ। ভাওনাখনৰ নাম হৈছে বিপদ আপদৰ আখ্যান। বন্ধুসকল, সিদিনাও মই এখন ভাওনাত আছিলোঁ আৰু ভাওনাখনৰ আপোনালোকক দেখুৱালোঁ। যদি আপোনালোকে ভাওনাখন চোৱা নাই তেনেহ'লে চিন্তা কৰিব নালাগে, মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিছোঁ, সেই ভাওনাখন আপোনালোকে চাই ল'ব পাৰে। আৰু মই য'লৈকে নাযাওঁ, য'তেই নাযাওঁ, আপোনালোকক মই ভাওনাই হওক বা বিয়াই হওক যিকোনো বস্তু দেখুৱাই থাকিবলৈ যত্ন কৰে। আপোনালোকে তাৰ বাবে একো কৰিব নালাগে, মাত্ৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'কেইটা লাইক কৰি শ্বেয়াৰ কৰি দিব। তেনেহ'লে ব'লক আমি ভাওনাখন চাওঁ। তাৰ আগতে প্ৰথমতে পেইণ্টাৰ ৰুমৰ পৰা আহি লওঁ। ব'লক আমি পেইণ্টাৰ ৰুমত প্ৰথমতে সোমাই লওঁ। পেইণ্টিং হলৰ পৰিৱেশ, ইয়াত পেইণ্টিং হলত ইয়াত পেইণ্টাৰ চলি আছে। ইহঁত চবেই ৰৈ চাই আছে। ভিডিঅ'টো স্কিপ কৰি দেখুৱাব লগা হৈছে, বেয়া নাপাব, নহ'লে সময় বহুত বেছি হৈ যাব মানে গোটেইটো দেখুৱাবলৈ হ'লে, সেইকাৰণে স্কিপ কৰি দেখুৱাইছোঁ।
বহুত কাটিছোঁ দেই, বেয়া নাপাব, নহ'লে টাইম নাথাকে মানে। আপোনালোকক অকণমানকৈ হ'লেও বহুত ভাওনাখন দেখুৱাই দিলোঁ। আপোনালোকে মাত্ৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।